গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল মই আজ আপোনালোকক দেখাম মানে আমাৰ পিছফালে চাই আছে মানে মোৰ দাদা হয় আমিনুল ইছলাম আৰু আপোনালোকে চাইছে মই এইটো মানে মোৰ যেটো অসমৰ বকত মই আছো বকত ৰাস্তা এইটো হয় মানে খাব পাৰিছে আপোনালোকে কিমান গাড়ী চলি আছে মানে মই আৰু দাদাই আহিছো কিবা ফুৰিবৰ কাৰণে মানে আপোনালোকক দেখাই দিও মানে কি কৰো আজিৰ দিনটো তো বলক বাইকৰ লৈ কি আছে লগত হয় মানে বাইক চলাই নাই মই আৰু কি কম মই মানে বাইক চলাই আছো না মই কিবা ক'লে তো সন্মুখত মোৰ চেষ্টা আৰু মই একো নকওঁ মানে দাদাই ক'ব ঠিকে আছে পিছত লগ পাম আৰু এতিয়া যাব ওলাইছো আমি শ্বপিং মলত লগ পাম তো গাইজ আপোনালোকে চাব পাৰিব আপোনাৰ ইয়াৰ পৰা গুৱাহাটীৰ কিমান কিলোমিটাৰ ডিব্ৰুগড় কিমান কিলোমিটাৰ আৰু এয়াৰপৰ্ট কিমান কিলোমিটাৰ তো বলকচোন আমি এতিয়া যাওঁ বিজয়নগৰ বিশাললৈ আপোনালোকে চাব পাৰিব ধুনীয়া গছ আছে তো গতিকে বলকচোন গাইজ আপোনালোকে বিজয়নগৰ বিশাললৈ চাব পাৰিব বিভিন্ন ধৰণৰ কাপোৰ আৰু বিভিন্ন ধৰণৰ কিচেনৰ বস্তু সো গাইজ আৰম্ভ কৰোঁ ভিডিঅ' তো গাইজ যেতিয়াই নহওক ধৰকচোন পায়ে গ'লো বিশাল এতিয়া আমি ভিতৰত সোমালোঁ চাব পাৰিব বিভিন্ন ধৰণৰ আইটেম আছে তাত ল'ৰা ছোৱালী ওপৰৰ ফালে যাওঁ এতিয়া বেছি দেৰি নকৰোঁ তাৰমানে কিবা কাম আছে আৰু আপোনালোকক দেখুৱাবলৈ আহিছোঁ ওপৰৰ ফ্ল'ৰত আৰু কিবা আছে চাওকচোন দেখুৱাওক এইখিনি হ'ব আমাৰ বয়সৰ টি চাৰ্ট আৰু কিবা কিবি আছে বহুত কিবা কিবি আছে সৰু বিশাল হ'লেও একো নহয় দিয়ক আমাৰ বাবে বহুত ডাঙৰ আমি ইমান কিনিব নোৱাৰোঁ নহয় ভাইটি আছে লগত এই ভাইটি মানে অলপ কাম আছে গাড়ীটো অলপ কিবা পামচাৰ হ'ল তাৰ কাৰণে অলপ বাহিৰত ৰখি আছে মই ক'লোঁ অলপ ঘূৰি আহোঁ আমাৰ দৰ্শকক দেখুৱাম সেইকাৰণে আমি অলপ আহিলোঁ তো গাইজ ওপৰত চাব পাৰে আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ আছে টি চাৰ্ট এইবিলাক চাগে বেড কভাৰ আৰু ব্লাংকেট হয় এইবিলাক চাগে গাৰু হয় চাওকচোন আৰু ওপৰত কি আছে এইবিলাক কিচেনৰ বস্তু হ'ব চাগে চাওকচোন আৰু ওপৰত এইবিলাক আমাৰ ছোৱালী বোৱাৰীৰ কাৰণে সেইবিলাক ব্যৱহাৰ এইবিলাক চাওক বিভিন্ন ধৰণৰ বিস্কুট আছে বহুত কিচেনৰ বস্তু আছে এইবিলাক চাওকচোন আপোনালোকে চাই আপোনালোকৰ বহুত ভাল লাগিব ইয়াত আহিব পাৰিব আপোনালোকে কাৰণ আমাৰ এই ছয়গাঁৱৰ মানুহে ইয়াত আহে বহুতেই আহে কাৰণ এইফালে আমাৰ বিশাল নাই আছে উভতি যাবলৈ ওলাইছোঁ টাইম নাই নহয়